ওৰাং পাই গ'লোহি আৰু এতিয়া ইয়াতে কিবা এটা খাই ল'ম। আৰু গাইজ এইটো চাইডে আমাৰ পৰঠা আহি গ'ল, এতিয়া খাই বৈ গৈ থাকোঁ। তো গাইজ খোৱা বোৱা হৈ গ'ল, তাৰপৰা ওলাই আহি গ'লোঁ আৰু এতিয়া ক'ত যাওঁ কি কথা আপোনালোকক কোৱা হোৱাই নাই। ফাৰ্ষ্ট এই জেগাটো চাই লওক কি মজা লাগিছে, পূৰা চাহ বাগানখিনি সেউজীয়া হৈ আছে। সঁচাকৈ চাহ বাগান থকা জেগাবিলাক মানে পূৰা মজা লাগে। তো জেগাটো চাওক কি মজা লাগিছে। তো গাইজ আজি গৈ আছোঁ গুৱাহাটীত আৰু তাতে কাম এটা আছে, সেইকাৰণে পটাপটে ওলাই গুচি আহিলোঁ। ভিডিঅ' ষ্টাৰ্ট কৰা হোৱা নাছিল, তো ইয়াতে ডাইৰেক্ট আহি পেলাই গাড়ী ষ্টাৰ্ট কৰিছোঁ ওৰাং পালোহি। মানে ভিডিঅ' বনাওঁ নবনাওঁ তেনেকৈ ভাবি কি কৰোঁ নকৰোঁ কৰি এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। তো চাই থাকক। তো গাইজ গুৱাহাটীত গৈ আছোঁ মানে কিবা কাম এটাত, তো তেনেকুৱা একো জেগা চাবলৈ যোৱা নাই। তো ভিডিঅ'টো কেনেকুৱা হয় নাজানো, আশা কৰোঁ কি আপোনালোকে ভিডিঅ'টো ভাল পাব। তো গাইজ এফালে আহি পাই গ'লোহি গুৱাহাটী। তো হেল্ল' গাইজ, ভেৰি গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো আজি ইণ্ট্ৰ'টো দিয়া হোৱাই নাছিল, মানে কি ভিডিঅ' দিম নিদিম কৰিম নকৰিম এনেকুৱা কৰিছোঁ, তো সেইকাৰণে ইমান ভাল নহ'বও পাৰে। তো আপোনালোকে চাওক কেনেকুৱা পায়। তো গাইজ আমি আহি শৰাইঘাট দলং পাই গ'লোহি। এতিয়া আমি জালুকবাৰীত নামিম ইয়াৰ পৰা, আৰু এইটো চাইডে দেখিছে নতুন শৰাইঘাট দলংখন, আৰু আমি পুৰণাখন্দি গৈ আছোঁ, মানে নতুনখন্দি ইটো চাইডে যায়, আৰু আমি গুৱাহাটী যাবৰ কাৰণে পুৰণাখন্দি যায় আৰু আহিবৰ কাৰণে নতুনখন। তো এতিয়া গৈ জালুকবাৰীত নামোঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ বলক। এইটো চাইডে আমি জালুকবাৰীত নামিলোহি, আৰু এতিয়া আকৌ গাড়ীত যাম পল্টন বজাৰ গাড়ীত, মানে পল্টন বজাৰত কাম এটা আছে। তো এতিয়া আকৌ বাছত যাব লাগিব, মানে বাছখন চেঞ্জ কৰিব লাগিব, আকৌ বেলেগ বাছত যাব লাগিব তালৈকে। তো গাইজ বাছ চেঞ্জ কৰি এইখনত উঠিলোঁ, এইবাৰ এখন 2 নম্বৰ বাছ। তো এইখনত যাম এতিয়া। আৰু গাইজ এইটো চাইডে দেখিছেনে লাচিত ঘাট হয় জেগাটোৰ নাম। তো এইটো চাইডে ধুনীয়াকৈ মূৰ্তিটো আছে, পূৰা নদীৰ মাজত আছে, ব্ৰহ্মপুত্ৰৰ মাজত কি ধুনীয়াকৈ বনাই থোৱা আছে। এইটো চাইডে আপোনালোকে দেখিব পাইছে। তো গাইজ এতিয়া যিটো কামত আহিছিলোঁ কামটো কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ অকণমান পিছত। তো গাইজ কামটো ফাইনেলি হৈ গ'ল। তো এতিয়া ডাইৰেক্ট ঘৰত গৈ আছোঁ, আৰু সময়ো বহুত হৈ গ'ল, এতিয়া 4টা বাজি গ'ল। তো এতিয়া আমি গৈ আছোঁ খানাপাৰাত, খানাপাৰাৰ পৰা বাছ লৈ আকৌ ঘৰত যাম। যেতিয়া আহি আছোঁ ঘৰত, মানে আমি ঘৰৰ পৰা আহোঁতে আহিছিলোঁ মঙলদৈ হৈ পেলাই গুৱাহাটী। তো এতিয়া আকৌ ঘূৰি যাওঁতে গৈ আছোঁ নগাঁও হৈ পেলাই তেজপুৰ। তো মানে 1 ৰাউণ্ড পূৰা কমপ্লিট হৈ যাব, এটা চাৰ্কল হৈ গৈছে গোটেইটো। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। মানে কি হ'ল ভিডিঅ'টো সেইকাৰণে মই ভাবি আছিলোঁ বনাওঁ নে নবনাওঁ, মানে কি জেগা চাব অহা নাছিলোঁ, কাম এটাত আহিছিলোঁ, তাৰপৰা ভাবিলোঁ বনাওঁ নেকি, তাৰপৰা নবনাওঁ নেকি, সেইকাৰণে ফাৰ্ষ্টৰ সময়খিনি বনোৱা নহ'লে, ঘৰৰ পৰা আধা আহি গ'লোঁ। কাৰণ মানে কি কিবা জেগা চাব আহিলে ভিডিঅ'টো বনাবলৈ ভাল লাগে, কি জেগাটো চাব আহিছোঁ দেখাইছোঁ। এতিয়া ধৰক কাম এটাতহে আহিছিলোঁ, সেইকাৰণে মানে ভিডিঅ'টো তেনেকুৱাকৈ বনোৱা নহ'ল। তো যিখিনি পাৰিলোঁ বনাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক দেখালোঁ। তো চাওক আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, আশা কৰোঁ ভাল পাব। তো যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক ভিডিঅ'টো আগলৈ চাই থাকক কেনেকুৱা পায়।
ৰাতি হৈ গ'ল 9টা বাজিছে আৰু আহি পেলাই এতিয়া মিছন চাৰিআলি পাইছোঁহি তো এতিয়া ডাইৰেক্ট ঘৰত গৈ আছোঁ তো ইমানেই আছিল আজি ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টোত ইমান একো দেখাব পৰা নহ'ল মানে কৈছোঁৱে কামত গৈছিলোঁ তো সেইকাৰণে ইমান হেৰি নহ'ল তো এটা নতুন ভিডিঅ' আহিব আকৌ সোনকালতে তো আশা কৰোঁ সেইবোৰ ভিডিঅ' ভাল পাব এইটোও ভাল পাব বুলি আশা কৰিলোঁ তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম গাইজ বাই বাই